অকণমান আহিছে না এই এনে পইচা ভাড়া কৰিব এইটো ৰুমত কৰি নেবা এইফালে আমাৰ এইকেইটা খাবৰ কাৰণে গাইছে আৰু হ'ব না নমস্কাৰ আপোনালোক সকলোকে আশা কৰোঁ সকলো ভালে আছে মোৰ অন্য এটি মিনি ভগলে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ তো ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ শেষলৈকে আৰু ইয়াৰ পথাৰখন চাওকচোন ইমান ধুনীয়া বহুত বেছি ভাগৰ লাগিছে মোৰ যিহেতু এক্সামো আছে গতিকে মই এক্সামলৈকে যাব লাগিব জল্দি জল্দি তো পাচলি নিব আহিছোঁ আমি গাইছ মোৰ আছে আজি লাষ্ট এক্সাম গতিকে মই বাছলৈ ৱেইট কৰি আছোঁ আৰু পিকনিকৰ বতৰ যিহেতু বাছ বহুত বেছি কম মই পিছে আহিছিলোঁ জেঠীমাহঁতৰ ঘৰলৈকেহে মানে চাংচাৰিত আৰু এয়া ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ ইমান ধুনীয়া লাগে নদীটো আৰু বহুত বেছি নিয়ৰ পৰি আছে পিছে বাছখন বহুত বেছি ভিৰ আছিলে গতিকে মই বেছি ভিডিঅ' কৰিব পৰা নাই থিয় হৈ গৈছোঁ জানানে আৰু এয়া কিবাকে আদাবাৰী পালোঁ বহুত বেছি মূৰ চুৰ বিষাই গৈছে একদম থিয় হৈ আহিছোঁ যিহেতু বহুত বেছি ভিৰো আছিলে অকণমান ৰখি লৈছোঁ যিহেতু আকৌ বাছত যাব লাগিব আৰু ইয়াত লগ পালোঁ দলিস্মিতাক তাইও মোৰ ক্লাছমেট হয় বাৰু কিন্তু দুৰ্ভাগ্যক্ৰমে আজিও আদাবাৰীৰ পৰা মই কলেজলৈকে থিয় হৈ আহিলোঁ যিহেতু বহুত বেছি গাড়ী কম হয় নাই অঁ আৰু এয়া বৰচা মোৰ ক্লাছমেট হয় তো গাইজ মই অকণমান ডিপাৰ্টমেণ্টটো দেখুৱাই দিলোঁ এয়া আমাৰ ডিপাৰ্টমেণ্টটো হয় আৰু সকলোৱে বহুত বেছি পঢ়ি আছে যিহেতু এক্সাম আছে দীক্ষিতা চাই দিয়া আপোনালোকক এটা বস্তু দেখাব বলক এইটো আমাৰ ইউনিভাৰ্চিটিৰ গেট হয় আৰু সেইখন নেহৰু পাৰ্ক দেখিবলৈ যে ইমান ধুনীয়া আৰু তাত বহুত বেছি গানৰো শ্বুটিং হৈ থাকে ৰিচেণ্টলি এটা গানৰ শ্বুটিং হৈ গৈছে মানে মই শ্বুটিং কৰা দেখিছিলোঁ আৰু তো গাইজ আমি গৈ আছোঁ কিবা খাবলৈ আপোনালোককো দেখুৱাওঁ ক'ত ক'ত ধুনীয়া ধুনীয়া টেষ্টি খোৱা বস্তুবোৰ পায় চাই থাকিব শেষলৈকে সিহঁতে কিবা কিবি কৈ গৈ আছে আৰু মই মিউট কৰি দিব লগা হৈ গৈছে আৰু এই ৰাস্তাটোৰে গৈ কিবা এটা ভাল লাগে আৰু আপোনালোকে বাৰু নতুন বছৰত ক'ৰবাত গ'লনে আমাৰ পিছে যোৱা হোৱা নাই এনেকৈ আছোঁ আৰু ক'তো যোৱা নাই বাৰু তেনেকৈ জীৱনটো দুদিনীয়া আমি এনজয় কৰিব লাগে কিন্তু এটাই কথা যে আমি কেতিয়াও সুৰক্ষিত নহয় কিন্তু সুৰক্ষিত হৈ চলিবলৈ আমি নিজেও ধুনীয়াকৈ ভালদৰে থাকিব লাগিব গতিকে আপোনালোকেও ভালদৰে থাকক ধুনীয়াকৈ এনজয় কৰিব নতুন বছৰটো ঘৰতে সকলোৰে লগত আকৌ এজনী ফ্ৰেণ্ডক লগ পালোঁ চম্পা দিয়া হাইগত দিয়া হেল্ল' আমি আহি পালোঁ খাবলৈ আৰু পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া বহুত বেছি ভাল লাগে পৰিৱেশটো আৰু ইয়াত আমি খাবলৈ আহি থাকোঁ আৰু আমি অৰ্ডাৰ দিছোঁ পিজ্জা মই কেতিয়াও টেষ্ট কৰি পোৱা নাই আজি প্ৰথমবাৰ টেষ্ট কৰিম ভাবিছোঁ তো চিকেন পিজ্জা অৰ্ডাৰ দিছোঁ আৰু দেখিবলৈ চাওকচোন ইমান বেছি ধুনীয়া অকণমান চচ লৈ লৈছোঁ আৰু খাবলৈ ভাল লাগিব যেনে পাইছোঁ আৰু এয়া মণি কংকনা তাইও মোক বাই বাই দিলে যাবগৈ ঘৰলৈ পিজ্জা খাই ভাল লাগিল দিয়ক আকৌ নেক্সট বাৰ ট্ৰাই কৰিম গাইজ এক্সাম শেষ হ'ল এতিয়া ঘৰত গৈ আছোঁ 4টা বাজিলে আৰু মই চুৱেটাৰটো পিন্ধি ল'লোঁ বহুত বেছি ঠাণ্ডা তো লগ পাই আছোঁ আহোঁতেতো বহি আহিবই পোৱা নাই গোটেই ৰাস্তাতে থিয় হৈ আহিছোঁ লগ পাই আছোঁ ৰ'ব মই গাড়ীত উঠি লওঁ তো গাইজ গাড়ীৰ পৰা নামি আকৌ কিবা খাবলৈ মন গ'ল মানে মোৰ বহুত বেছি চাহ খাব মন গৈছে মই বহুত বেছি চাহ খাই ভাল পাওঁ গাখীৰ চাহ বিশেষকৈ আৰু চিংগৰা আৰু চাহটো খাই ল'লোঁ আজি এক্সাম শেষ গতিকে মূৰৰ পৰা জানো বুজা এটা নুমাই দিছোঁ যেন লাগিছে এক্সাম শেষ হ'লে জানেই নহয় কিমান বেছি ভাল লাগে এইকেইদিন মানে বহুত বেছি ৰেচেই পোৱা নাই ৰাতিপুৱাই এক্সাম থাকে ৰাতিপুৱাই আহিব লাগে আৰু আবেলিও একদম 4টা বজালৈ থাকে যোৱালৈকে একদম গধূলি হৈ যায় আৰু গাড়ী বহুত বেছি কম আজি গাড়ী নায়ে ক'বলৈ গ'লে STC-বোৰহে চলিছে তেনেকুৱা পৰিৱেশো মাজে মাজে ভাল লাগে কিন্তু অকণমান কষ্ট হয় কিন্তু ভাল লাগে আৰু কিবা এটা তো মোক গৈ লগ পাই আছোঁ তো গৈ পাই আকৌ ভিডিঅ' কৰা নহ'ল অকণমান ৰেষ্ট ল'লোঁ আৰু ৰাতি খাবলৈ মাংস লৈছোঁ আৰু এয়া চিপছ তো আজিলৈ বাই বাই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ তো বাই বাই